আমি বহুতখিনি মুস্কিল হেৰি কৰিব লগা হৈ গ'ল। জাষ্ট কানপুৰ ষ্টেচন ক্ৰছ কৰিলোঁ আৰু এতিয়া আমি গৈ আছোঁ দিল্লীলৈকে। দিল্লী ষ্টেচন লাষ্ট ষ্টেচন হয়। ব্ৰাছ চাছ কৰি জাষ্ট বহিছোঁ, ফ্ৰেছ চেছ গা ধুইছোঁ যদিও মানে ব্ৰাছ চাছ কৰি ফ্ৰেছ লগা নাই, কাৰণ গা ধুব পৰা নাই, একদম সঁচাই লাগি আছে। খোৱাও নাই এতিয়ালৈকে। একেবাৰে দিল্লী ষ্টেচন পাম, তাৰে পিছত ডাইৰেক্ট খোৱা লোৱা কিবা এটা কৰিম। 12টা 12:30 আমি দিল্লী ষ্টেচন পাব লাগে, গতিকে তালৈকে অপেক্ষা ষ্টেচন পোৱালৈকে। আমি দিল্লী পাওঁ অৱস্থা এতিয়া টাইম হৈছে 9:52। তো 1 বজাত আমি দিল্লী পাম। তো একেলগে আগত আৰু ব্লগটো এনজয় কৰোঁ। অ'কে, এনেকৈ শুই আছোঁ আমি এই পাণগেট আহি পিনে। এনেকৈ আৰু যাত্ৰা ৰেলৰ ভিতৰত। এয়া আমাৰ মেকআপ পেটলা। মেকআপ পেটলা এখেত বিখ্যাত পেটৰ কাৰণে একদম ওৱান পেকৰ গৰাকী। পেটটো আমি দেখাম, পেটটো আমি দেখাম ৰাইজ, পেটটো আমি দেখাম। আমি পেটটো অপেনিং কৰিম, শুভ উদ্বোধন কৰিম। তো ফাইনেলি পাই গ'লো দিল্লী ষ্টেচন। এই আমাৰ যাত্ৰা ইয়াৰ পৰা আৰম্ভ। এতিয়া যাওঁ আমি হৰিদ্বাৰ। চাওঁ কেৰে যাওঁ নে কি কোৱা? দেখতে বাছ পালে বাছ, ट्रेन पाले ट्रेन, फर्स्ट प्रेफरेंस ट्रेन। नामी दियो हम जाएगा भैया केदारनाथ, हमको रास्ता मालूम है। कैसा एक्सपीरियंस? हर हर महादेव। ए बॉस फर्स्ट टाइम दिल्ली में कदम रख दिया, কিবা এটা বেলেগ অনুভৱ। ডেলিভাৰ আমি বহুতখিনি মুস্কিল হেৰি কৰিব লগা হৈ গ'ল। বহুত দালালে আহি পিনে আগুৰি ধৰিব, অমুকত যোৱা তমুকত যোৱা, নিজৰ মতে ডিচিশ্যন ল'ব। সদায় নামি কিনে আমি দালাল মানে সাৱধান, সদায় সতৰ্কবাণীটো ইয়াতে দিছোঁ। আৰু আমি এতিয়া যাই আছোঁ, আমি টিকেট কাটিব গ'লোঁ ট্ৰেইনৰ টিকেট নাই, গতিকে বাছত চাই লওঁ কিবা এটা আছাম টুৰিজিম অফিচ আছে তাকে যাওঁ, ডিটেইলছখিনি লওঁ ক'ত কি কেনেকুৱা কি, তাৰপিছত ডিচিশ্যন কৰি আছোঁ কেনেকৈ যাওঁ। চাই থাকক ব্লগটো, একেবাৰে মজা হৈ যাব ইয়াৰ পৰা, যিহেতু এইটো এপিছড 1। তো তাৰ কাৰণে জড়িত হৈ থাকক। জড়িত ষ্টেচনৰ বাহিৰত ওলাই আহিছিলোঁ যদিও আকৌ ষ্টেচনৰ ভিতৰত যাই আছোঁ, কাৰণ মেট্ৰ' ষ্টেচন এই ৰেলৱে ষ্টেচনৰ ভিতৰতে আছে। গতিকে আমি ভাবিছোঁ মেট্ৰ'দি যাম কাশ্মীৰ গেটলৈকে। সেইটো তাৰমানে লাইক কাশ্মীৰ গেটটো হ'ল ISBD ইয়াৰে, তাৰে পিছত তাতে হৰিদ্বাৰলৈকে বাছ ল'ম, বাছ লৈ চিধা হৰিদ্বাৰ গুচি যাম। চাওঁ কি হয়, হৰিদ্বাৰ ল'ম বুলি ভাবিছোঁ, কি হয় চাই লওঁ, দেখাই আছোঁ গোটেইখিনি জনাম। বাকী হেৰিটো যাব পাৰি, উবেৰলৈও যাব পাৰি, বাট উবেৰ নহয়, এবাৰ এক্সপিৰিয়েঞ্চ কৰোঁ মেট্ৰ'ৰ। এগেইন যোনবিধ নিজকে পিন্ধি গৈ আছোঁ। চফৰটোতো বাছেদিও কৰিব পাৰি, উবেৰলৈও কৰিব পাৰি, কিন্তু একবাৰ মেট্ৰ'ৰ একটা এক্সপিৰিয়েঞ্চ লৈ চাওঁ কেনেকুৱা লাগে ফাৰ্ষ্ট টাইম। লেটছ গ'। মাস্ক ল'বই লাগিব কম্পালচৰি মেট্ৰ'ৰ ভিতৰত টিকেট কাটিব, আৰু টিকেট কাউণ্টাৰ সেইপিনেও আছে, বাকী এইপিনেও অট'মেটিক মেচিন আছে, ইয়াতেও কাটি দিব, দাদা কাটি দিব, কাটি নোৱাৰিব। कश्मीरी गेट ना भैया हेल्प कर रहे हैं हमारा। हाँ कश्मीरी गेट, हाँ हम 6 जन हैं, 6 जन, 120 होगा ना। तो एक जन का 20 रुपया सिर्फ यहाँ से मेट्रो से वहाँ तक जाने के लिए। जैसे एक बार टोकन ओलाय, এই টোকেনটোৱে হ'ল টিকেট, বেলেগ চিষ্টেম। আৰু আছে কেইটামান ষ্টেচন, তাৰপিছত আৰু ইয়াতে যে ৰেড লাইটটো জ্বলি আছে সেইটো ইণ্ডিকেট কৰে মানে কিটো ষ্টেচন পাই আছোঁ নেক্সট। ওলালোঁ মেট্ৰ'ৰ পৰা, এইবাৰ যাই আছোঁ কাশ্মীৰী গেট মানে ISBD, তাতে কৰিম মেট্ৰ' টিকেট নকৰোঁ আমি, কিয় টিকেট কৰিম বাছত টিকেট কৰিম। কিয় দিবি ফেলব ভয় লাগছি, কিনো কবি কি ভয় লাগছি, দেখাই না আমাদের কার বাড়িতে মেট্ৰ' ষ্টেচনৰ পৰা ওলাই আহিয়ে 7 নম্বৰ গেটেদি ওলাই আহিয়ে কাশ্মীৰী গেট পাব। গতিকে আমাৰ এটা ফ্ৰেণ্ড আহিছে, ইয়াৰ পৰা অকণমান হেল্প ল'ম আৰু। कैसे हो, कैसन वहाँ मिल गया हाँ। वो एक दिन मिला था, फिर आज दिल्ली में आके मिल गया। हमारे उधर गया था एक दिन, आज ये आता है ये लोग बोल रहा।
তো আমাৰ বেগবিলাক ইয়াতে ৰাখিলোঁ আমাৰ বেগবিলাক আৰু এইখন আমাৰ বাছ হৰিদ্বাৰ যাম 3টা বজাত ষ্টাৰ্ট দিব আৰু 8টা বজাত যাই পাম বুলি কৈছে ইয়াতে ক'ত ধৰি থাকা তহঁতে তোকে ৰখিছিলোঁ আমি আহি কিনে বাছত টিকেট কাটি বহি যাওঁ ইয়াতে আহিয়ে নাপায় এতিয়া আমি ওলালো এতিয়া আমি যাত্ৰা আৰম্ভ কৰিলোঁ ক'ৰ পৰা আমি আইএছবিটিৰ পৰা যাই ওলালোঁ ক'ৰ ISBT দিল্লী ISBT য়েছ টুৱাৰ্ডছ হৰিদ্বাৰ ৱে টু হৰিদ্বাৰ most এতিয়া probably 8টা বজাত পাই যাব লাগে ৰাতি তো আহি এই যাত্ৰাৰ মাজ বাটত আমি ৰখিলোঁ কিবা এটা খাই লওঁ পেটটো পূজা কৰি লওঁ এতিয়ালৈকে একো খোৱা নাই গতিকে বাইপাছ ইয়াতে খাই লওঁ আৰু বাইপাছটো কি নাম আছিল সাতলি বাইপাছত মোৰ কাৰণে অৰ্ডাৰ দিলোঁ কিন্তু অহা নাই এওঁ বোকাসুৰে মোৰ অৰ্ডাৰটো খাই দিলে মই এতিয়া ৰখিব লগা হৈছে ভেজ থালি 170 খাই লওঁ ওলাই লওঁ আৰু খানা দিছে ৰুটি 4খন দাল মাখনি পনীৰ আৰু ৰাইচ 170 পিছে বাবলা খানা খাই এক্সপিৰিয়েঞ্চ কেনেকুৱা কোৱা তোমাৰ একদম খাৱাতকৈ নাখাই ভাল আছিল একে হেলি বাছত পে য'ত নামাৰে তাতে একদম নাখাব দেই তাতে খাৱাতকৈ নাখায় ভাল 170 টকা এনে আহিছে 170 টাকাটো কিমান দিছে পানী মেৰে 60 টাকাত পায় এখানে আমাৰ তাতে 60 টাকা 60 টাকা দিলেওতো কিবা এটা টেষ্ট লাগব ন কিমান টেষ্ট লাগবে এটা কি বানাছি আৰু আমাৰ তাতে এই চব্জি 30 টকা চব্জি দে 2 চব্জি দে প্ৰতি পুৰা ৰুটি বনাইছে তাতে 2 চব্জি দে এতে 170 টাকাত 40 টাকা ভৰি আৰু চব্জি কিনি খাব লাগে তাত কি নাখালি আৰু এটা কথা গাইছ এটা কিন্তু 7টা বাজি গ'ল আৰু 7টা 10 হ'ল তথাপি বাইৰ দেখি চাপ আমাৰ এইপিনেতো থল অন্ধকাৰ ভিডিঅ' কলিং আমি ভিডিঅ' কল কৰি চালোঁ এইপিনে মান্দা এইপিনে কিন্তু বৈদ্যপথ গংগাৰ পাৰে পাৰে আমাৰ যাত্ৰা চলি আছে বৰ্তমান আমাৰ বাছৰ তো বহুত ধুনীয়া ফিল হৈছে কি নাজানি কি নামিলোঁ হৰিদ্বাৰ আৰু আমাৰ বেগ আছে ইয়াতে বেগ ৱে এইটো মুক্ত ঘূৰি আছো চাচাৰ লগত আমি গংগা নদী পাৰে ঘূৰি আছো যাই আছো পাত্তা না হৰি হৰি বলে নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় হৰ হৰ বলে নমঃ শিৱায় হোটেল সিহঁতে বেলেগ এটা হোটেলত থাকি ৰাস্তাৰ ওচৰত আৰু আমি বেলেগ এখন হোটেলত চাব আহিলোঁ ৰখলোঁ ইয়াতে 300 টাকা পাৰ ল'ব বুলি কৈছে এটা ৰুমতে এডজাষ্ট কৰি দিম আৰু আমি भैया होटल का नाम क्या था ये श्री गणेश होटल तो देखते हैं पसंद होता है তো ৰুম ফাইনেল আমাৰ দুজন তাতে থাকি গ'ল বেলেগ এটা হোটেলত আৰু আমি ইয়াতে আহি গ'লোঁ ধুনীয়া ৰুম থাকি দিলোঁ বাই বাই নেক্সট ব্লগত লগ পাই আছোঁ নেক্সট ব্লগ সোনকালে যাম আমি তো টিল দেন চাই থাকিব ফুল জাৰ্ণিটো